কোনোবাইতো কিবা এটা ক'বই লাগিব। দাদা আৰু একাপ চাহ দিব। থেংক ইউ। কোনোবাই কিবা ক'বনে? সেইদিনা ফোন কৰিছিল দুবাৰ, কিবা কথা আছিল চাগে। এতিয়া বা কিয় মুখখন মেলা নাই? দেউতাই আপোনাক কি কৈছিল? এচৰ মাৰিলে সেইদিনা। তাৰপিছত দেউতাক ধৰি গালি শুনাইছে। মইতো ডিচিশ্যন লৈছিলোঁ আৰু লগ নকৰোঁ বুলি ভৱিষ্যতে। তেনেহ'লে কিয় আহিছে? নোৱাৰিলোঁ। আচলতে মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নাপায়। মানে মোৰ ফেমিলিটো সৰু ফেমিলি, মই আৰু মা অকলে। বিয়া কৰাই ল'লে 3টা হ'ব, তাৰপিছত ল'ৰা ছোৱালী হ'লে পৰিয়াল ডাঙৰ হ'ব, বাঢ়ি গৈ থাকিব আৰু। ৰ'ব, মইতো আপোনাৰ কথা একো নাজানো। জানি ল'লে হ'ল, উলিয়াই ল'লে হ'ল। মই দেখোন সকলো জানো। তোমাৰ দেউতাই 2বাৰ বিয়া কৰাইছে, প্ৰথমজনী ছোৱালী তুমি। আৰু মাহীমাৰ ল'ৰা এটা আছে। মাহীমায়ে তোমাক একেবাৰে মৰম নকৰে, কিন্তু দেউতাই তোমাক বহুত মৰম কৰে। মাহীমাৰ যে ল'ৰাটো য'তে ত'তে চিগাৰেট টানি ফুৰে নহয়, আৰু তাক সিদিনা দেখিছোঁ নহয় মই বজাৰত ছোৱালী এজনীৰ লগত ঘূৰি আছে। কথাবোৰ নকওঁ কাৰণেহে। আৰু এখেত তোমাৰ বেষ্ট ফ্ৰেণ্ড আৰোহী। হাই, উলিয়াই লৈছোঁ, মানে জানো। ময়ো পিছে আপোনাৰ সকলোখিনি কথাই জানো। সিদিনা এটা ল'ৰাই মোক মাইনা তুমি জুই বুলি মেছেজ দিছিল। তেখেত কিন্তু আপোনাৰে বেষ্ট ফ্ৰেণ্ড। আচ্ছা, হাই।